মই বৰ্তমান আছোঁ যোৰহাটত মই যোৰহাট আহিছিলোঁ। তো আহোঁতে এটা বস্তু লক্ষ্য কৰিলোঁ, যোৰহাটৰ চক বজাৰৰ ওচৰত যিটো ফুটপাথ আছে, আপোনাৰ মানে চক বজাৰৰ ছাইডত চক বজাৰৰ ফালে যিটো ফুটপাথ, গাড়ীবলৈ জেগা নাই। তাত দোকান পোহাৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ মানে তাত মানুহ এচাধেলা হৈছে। তো মানুহৰ কাৰণে মানুহ যাব কেনে ৰাস্তা নাই। তো মই যোৰহাট প্ৰশাসনক অনুৰোধ কৰিছোঁ যে এটলিষ্ট ফুটপাথটো মানুহক খোজকাঢ়িবৰ কাৰণে দিছে, তো খোজকাঢ়িবৰ কাৰণে মানে খোজে কাঢ়িব পাৰে, তাৰ কাৰণে প্ৰশাসনে কিবা এটা ব্যৱস্থা কৰে। এটা কাটৰ মোৰ বুলি নহয়, সকলোবিলাক মানুহৰ কাৰণেই দিগদাৰ হয়। তো তেনেকুৱা ধৰণৰ হয়। তো বিষয়টো চাব, মই ভিডিঅ'টো মই আপোনাক দেখাম, কেনেকুৱা ফুটপাথৰ অৱস্থা মই দেখাম আপোনাক, চাই থাকিব লাগে। এতিয়া গোটেই মানে ৰাস্তাটো চালেই গম পোৱা যায় কিমান ৰাস্তাটোত কিমান অংশ আছে খোজকাঢ়িবৰ কাৰণে। মইতো যেতিয়া গৈছোঁ তেতিয়া ৰাতিপুৱা হৈ আছে বৰ্তমান। তো যেতিয়া যাওঁ মানে হৈছিলে, তাৰপৰা যেতিয়া ভিৰ হয়, ইয়াতকৈও বহুত ভিৰ হয়, ৰাস্তাত খোজকাঢ়িব জেগা নাইকিয়া হৈ যায় এই ফুটপাথটোত। গতিকে আপোনালোকে চাব ভিডিঅ'টো, চাই থাকিব। এয়া আমাৰ যোৰহাট। তো যোৰহাটৰ এতিয়া পদপথৰ এই অৱস্থা। তো ৰাস্তাত মানুহ যাবলৈ অলপ জটিলেই। এইটো জিলা প্ৰশাসনলৈ এইটো ভিডিঅ'টো দিছোঁ, আপোনাক চাব। আৰু অলপ ভিৰ হ'লে আৰু বহুত ভিৰ হৈ যায়। ভিডিঅ'টো পাছত বনাই আছোঁ, চাই থাকিব। हेलो चाइनार লগত যুদ্ধ হ'লে খালি তো বন্ধুসকল, মই ভিডিঅ'টো বনাইছিলোঁ এইটো কাৰণে যে যিটো পদপথ বুলি কয়, ফুটপাথ বুলি কয়, সেইটোত মানে মানুহ যাব লাগে, খোজকাঢ়ি ভালকৈ খোজকাঢ়ি যাব নোৱাৰে। এনেকুৱা ধৰণৰ দোকান বজাৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ তাত ভিৰ হৈ গৈছে, মানুহ যাবৰ কাৰণে এটা জেগা নাই। গতিকে মই যোৰহাট প্ৰশাসনক অনুৰোধ কৰিম এইটোৰ বিষয়ত অকণমান গুৰুত্ব দিয়ক, আৰু মানুহ অহা যোৱা কৰিবলৈ অলপ দিন সহায় হয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। বছ ইয়াকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। চাই ভাল পালে লাইক কমেণ্ট কৰিব।